ছাত্ৰ-ছাত্ৰীসকল, মনি ষ্টাডি পইণ্টৰ পৰা তোমালোকক স্বাগতম জনাইছোঁ। HS ছেকেণ্ড ইয়াৰৰ আছামিছৰ চেপ্টাৰ নং 3 অধ্যয়ন 3 যিকেইটা শ্বৰ্ট কুৱেশ্যন আছে 1 নম্বৰ কুৱেশ্যন কেইটা তোমালোকে ভালদৰে চাবা। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল? কৰ্মই আছিল আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ। আনন্দৰাম বৰুৱাৰ ল'ৰাকালতে কণ্ঠস্থ গ্ৰন্থখনৰ নাম কি? অমৰ কোষ আনন্দৰাম বৰুৱাই ল'ৰাকালতে কণ্ঠস্থ কৰিছিল। আনন্দৰাম বৰুৱাৰ ক'ত জন্ম হৈছিল? আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ। ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক'লৈ গৈছিল? ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা দূৰৰ ইউৰোপ ওলাইছিলগৈ। আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা এজন বিদেশী পণ্ডিতৰ নাম লিখা। আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি মেক্সিমোৰে বিস্ময়াভিভূত হৈছিল। উপেন্দ্ৰচন্দ্ৰ লেখাৰুবে শিক্ষা সমাপন কৰি কোন শিক্ষানুষ্ঠানত শিক্ষকতা কৰিবলৈ লৈছিল? উপেন্দ্ৰচন্দ্ৰ লেখাৰুবে শিক্ষা সমাপন কৰি পোনপ্ৰথমে উত্তৰ গুৱাহাটীৰ কমলদেৱ হাইস্কুলত শিক্ষকতা কৰিবলৈ লয়। উপেন্দ্ৰচন্দ্ৰ লেখাৰুবে সম্পাদনা কৰা বৃষ কলেবৰৰ গ্ৰন্থখন কি? উপেন্দ্ৰনাথ লেখাৰুবে সম্পাদনা কৰা বৃষ কলেবৰৰ গ্ৰন্থখনৰ নাম কথা-গুৰু চৰিত। মানুহৰ সাৰ বস্তু কি? মানুহৰ সাৰ বস্তু হৈছে জ্ঞান। কোন চনত আনন্দৰাম বৰুৱাৰ জন্ম হয়? আনন্দৰাম বৰুৱাৰ জন্ম হয় ১৮৫০ চনৰ ২১ মে'ত। কোন চনত আনন্দৰাম বৰুৱাৰ মৃত্যু হয়? ১৮৮৯ চনৰ ১৯ জানুৱাৰী তাৰিখে আনন্দৰাম বৰুৱাৰ মৃত্যু হয়। আধুনিক বিজ্ঞানসন্মত পদ্ধতি পুৰণি সাহিত্য গ্ৰন্থত সম্পাদনা কৰা উপেন্দ্ৰচন্দ্ৰ লেখাৰুবেৰ এখন গ্ৰন্থৰ নাম লিখা। ভক্তি বিবেক। উপেন্দ্ৰচন্দ্ৰ লেখাৰুবে সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিৱেশনখনি কোন চনত কোন স্থানত অনুষ্ঠিত কৰিছিল? উপেন্দ্ৰচন্দ্ৰ লেখাৰুদেৱে সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিৱেশনখনি ১৯৭০ চনত দিল্লীত অনুষ্ঠিত হৈছিল। আনন্দৰাম বৰুৱাক কিহে মহৎ আৰু অমৰ কৰি তুলিছে? একান্তভাৱে জ্ঞান চৰ্চা কৰাৰ বিশেষ গুণে আনন্দৰাম বৰুৱাক মহৎ আৰু অমৰ কৰি তুলিছে।